তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সকাল থেকে দীপঙ্কর মানে গাইস আমি যাই আছো যে পূজা চাবলৈ এটা আছে না গাইস এটা পূজা চাব যাই বলে তো যাং দে আৰু তোৰ লগতে পূজা চাবা এই ইয়াতো বঢ়িয়া থাক গৈছি গাইস এই বগা বগা হৈছি চলা মানে মেখেলাৰ দৰে পিন্ধি আহিছি কি কলি কি থাক হে গাইস তো আমি এতিয়া যাইছো মনসা পূজা চাব গটাই মনসা পূজা ইউটিউবত মাৰে পূজা মনসা পূজা মাৰে পূজা আৰু বৰ্তমান আমি এতিয়া যাই আছো এই গাড়ী ইয়াতে নাজানে এটা কথা ক'ব নাজানে মানে কি গাইছ কথা জানে না মানে আমাৰ ইয়াতে মনসা পূজাকে মাৰে বুলি কয় মানে দেউধনী নৃত্য মানে নৃত্য হয় তো আমি বৰ্তমানে যাই আছো এটা ই আৰু এই তো মানে নৃত্য তো গাইছ মানে বৰ্তমান আহি পালো পূজা তো পূজা মানে গাইছ মানে গাড়ীৰ বহুত জাম তো বুলি যাই আছো পূজাৰ গেট পাই নাই ন গাইছ এইপিনে গাড়ী গোটাই জাম লাগছি মানে গেছে বৰ্তমান আহি পালো গেট তো মানে গাইছ ইয়াতে হৈছে দেউধনী নৃত্য তো চবেই দেউধনী নৃত্যই চাই আছে মানে গাইছ এইটো নৰ্মেলে তো আৰু এতিয়া যি সাতটা কৰে না ডাৱৰ ওপৰত উঠে ৰ'ব আপোনালোকৰ এটা মাজতে ক্লিপ সোমাই দি আছোঁ ৰ'ব সন্ধিয়াৰ চাওক মুখত কেনেকৈ ডাৱ লৈ কিনে ডাৱ এখন দি কোবাই আছে বা মানে আৰু মানে কি বুলি কয় ডাৱৰ ওপৰত উঠাই আছোঁ নি দিব নোৱাৰিলে মানে মোটা হাতে ভিডিঅ' ক্লিপটো লোৱা নহ'ল তো এইখিনিয়ে আছিল দোকানীৰ মাথা গৰম কৰিব আহিছে না মানি বেগ ল'ব আহিছে গৰম আনাই চাওঁছো গাইছ মানি বেগ লৈছিম দোকানীৰ মাথা গৰম কৰি দিলা দোকানী মানে বহি তলত বহি গ'ল গাইছ কি কৰিব দে ইয়াৰ কি ক'ব লাগছে বুলি ভাবছা এই মানে সেই পুৰাণ মানি বেগটো পেলাই গাইছ দোকানীক দি দিয়ে মই নতুন মানি বেগটো পেলাই লৈ যায় ইয়াৰ কি পাগল হ'ব লাগিব তো গাইছ ইয়াতে বোলে কিবা চকলেট খাই চকলেটে খাং দে কিবা নাইট্ৰজেন গেছ দিব ইয়াতে ঠাণ্ডা তো খাং দে আর কি করবি 50 টাকা লছি আর মানে গেছ আমি পূজা চূজা চাই কিনে আহিলোঁ তাতে বেছি ভিডিঅ' বনোৱা নহ'ল তো মানে চবৰ কথা থৈ কিনে আমি তাতে বৰ্তমান বাচিছোঁ ইক ঘৰ কি কৰিম গাইছ মই বৰ্তমান অকলে যাওঁ কি কৰিম আৰু মানে তাতে বেছি ভিডিঅ' বনোৱা নহ'ল কাৰণ বহুত মানুহ হিবি আৰু কথা ক'ব নোৱাৰে আকৌ শুনা নাপায় ভয় চব কৰি কিনে আপোনালোকক ক'ব লাগিব তো গাইছ আজি এইটো ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ তো এনেকৈ ছাপোৰ্ট কৰিব আৰু ইউটিউবত